আপোনালোকে ঘৰত এনে বহি আছে ভাবি আছে ভিতৰতে গাড়ী এখন ল'ম বুলি ভাবিছে তো আপোনাৰ বাজেটটো কম আছে ডাঙৰ গাড়ী ল'ব বিচাৰে তো মই ইণ্টাৰ কণ্ডিশ্যন ৰাখিছোঁ চাব পাৰে ফুল ষ্টক আছে কম প্ৰাইজত ডাঙৰ গাড়ী দি আছোঁ আমি তো সেম আপোনাৰ যদি বিজনেছটো ডাঙৰ কৰিব বিচাৰে বা নিজৰ কামত ইউজ কৰিব বিচাৰে তো চাব পাৰে ইণ্টাৰ V30 মাত্ৰ 30 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ওলাই দিম 30,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰে কম বাজেটত ডাঙৰ গাড়ী এখন লাগে তো আমাৰ ইয়াত পাব ইণ্টাৰ V10 এখন আছে 2021 ৰ ST 2020 ৰ গাড়ী হয় ওকে তো আগৰ দিনৰ মানুহে কৈছিল ছটা হাতী বুলি কৈছিল এখনক এটা হাতীৰ সমান শক্তি আছে এখন গাড়ী যিমানে ভাবিব পাৰে যে এইবিলাক গাড়ী ৰানিং আছে না মই তোমাৰ গাড়ীখন ষ্টাৰ্ট কৰি দেখাই দিওঁ চাব হয় আপোনালোকে ভাবিব পাৰে গাড়ীখন ষ্টাৰ্ট হ'ব নে নাই নিতুল দা ষ্টাৰ্ট কৰি এবাৰ দেখুৱাই দিয়ক না নিশ্চয় দেখাই দিম কেমেৰা নিতুল দা এতিয়া ভিতৰত গৈ আছে ষ্টাৰ্ট কৰিবই আৰু আপোনালোকে চাই লওক আৰু গাড়ী হাফ সেলফতে ষ্টাৰ্ট হৈ যায় হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেলত থম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ গুৱাহাটী থকা কমাৰ্চিয়েল কাৰ ডিলাৰ মা মটৰ্ছ ইয়াতে আজি কি কালেকশ্যন আহিছে কিমান দামৰ পৰা গাড়ী দিব সকলোখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকক মই দেখুৱাম যদি ইউটিউবত আহিছে পেজখন ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব মোৰ ফেচবুক পেজটো ইয়াতে আহি আছে ফেচবুকত সৰু সৰু ৰিলবিলাক দি থাকোঁ সোনকালে আপডেট ফেচবুক পেজত পাই থাকিব তো ভিতৰত গৈ কিনে দেখুৱাও আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে অফাৰ কি থাকিব কালেকশ্যন গাড়ীত কি আহিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি কিনে সেইলৈ চাই থাকক যাওঁ ভিতৰত আজি আহিছোঁ মা মটৰ্ছ মোৰ লগত নিতুল দা আছে দাদা ভাল আছে খবৰ ভাল তোমাৰ ভালনে খবৰ ভালে চলি আছে বহুত দিন ভিডিঅ' দিয়া নাই বহুতে কমেণ্ট কৰি আছিলে দাদা য়োদ্ধা পাম এচিগল পাম জিটো পাম সুপ্ৰ পাম আজি আপুনি কিমান দামৰ পৰা ষ্টাৰ্টিং দি আছে গাড়ী ষ্টাৰ্টিং আমাৰ ইয়াত খুব কম বাজেটত আপোনাৰ 80,000 টকা থাকিলেও গাড়ী এখন পাব আমাৰ ইয়াত তো 80,000 ৰ পৰা আপ টু 6-7 লাখ যিমান বাজেটত যা যেনেকুৱা বাজেট আপোনাৰ যদি আপোনাৰ 1.5 লাখ আছে তো তেনে বাজেট তুমি যিখিনি পাৰা কাষ্টমাৰ মিলাই কিনে দি দিওঁ আৰু ওকে আপোনালোকৰ ইয়াতে দাদা এক্সচেঞ্জ কৰিও ল'ব পাৰে ফাইনেন্স কৰিও ল'ব পাৰে আপোনাৰ যিকোনো 4 হুইলাৰ গাড়ী আছে 2018 হওক 10 হওক যিকোনো পুৰণা গাড়ী যাৰ আমাৰ কাগজ পাতি ফেল হৈছে গাড়ীখন লৈ আহিব আমি তাৰ ভেলুৱেশ্যন কৰি কিনে আপোনাৰ উচিত মূল্য দি দিম তাৰ ওকে আজি দাদা নিউ কালেকশ্যন কি সোমালে আৰু মে মাহৰ অফাৰ কি থাকিব এই মাহৰ ভিতৰত যোনে যোনে আহিব ভিডিঅ' চাই কিনে যোনে তোমাৰ ভিডিঅ' চাই আহিব প্লাছ মোৰ পৰা গাড়ী ল'ব তো আগতে আমি 1000 তেল লৈছিলোঁ এতিয়া 2000 টকা তেল দিম তেওঁ পেট্ৰলত ল'লে 2000 টকা পাব ডিজেলত ল'লে 2000 টকাৰ তেল পাই যাব আহক ভিডিঅ' চাই কিনে দাদা এটা কৰি সকলোখিনি গাড়ীৰ ডিটেইলছ আপোনালোকক আজিৰ এই ভিডিঅ'ত দেখুৱাই দিব তো দাদা বলক আৰু বেছি দেৰি নকৰাকৈ আৰম্ভ কৰি দিওঁ পোনপ্ৰথমে আপোনালোকক মই দেখাই আছোঁ ইণ্ট্ৰা V10 এখন চাব পাৰে 2020 ৰ হয় 2020 ৰ ইণ্ট্ৰা V10 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় আপোনালোকে চাব পাৰে দাদা ইয়াৰ লেনটো কিমান আহিব ইয়াৰ লেন্থ আছে আপোনাৰ 8 ফুট 2 ইঞ্চি বহলটো পাব আপোনাৰ 4.5 হয় আপোনালোকে চাব পাৰে ৰেডিও আছে নেকি পুৰা ৰেডি আছে গাড়ী আছে আপোনাৰ অৰিজিনেল পেইণ্টত আছে চাই ল'ব পাৰে হয় গাড়ীৰ কণ্ডিশ্যন দেখাই দিয়ক টায়াৰ দেখাই দিয়ক খুব সুন্দৰ আছে টায়াৰ আপোনালোকে চাব পাৰে বহুত সুন্দৰে হৈ আছে আৰু ইমানো ভাল নহয় চলিব পাৰে আপোনাৰ ছেকেণ্ড হেণ্ডৰ ভিতৰত ভাল গাড়ী আপোনাৰ ভিতৰত যদি কোনোবা বিচাৰে আজি নিব কাৰণে তো আজি নিব পাৰিব এনেকুৱা কণ্ডিশ্যনত গাড়ীটো আছে ইয়াৰে দামখন কিমান ৰাখিলে আজিৰ এই ভিডিঅ' তো 2020 ৰ গাড়ী এখনৰ দাম ৰাখিছোঁ আমি 3,60,000 টকা 3,60,000 টকা যোনে এই ভিডিঅ'টো চাই কিনে আহিব চাই আহিব সোনকালে 3,60,000 আমি এনেকুৱা নাদে তেওঁ ট্ৰান্সফাৰ পইচা এক্সট্ৰা লোৱা যাব ফুল্লি ট্ৰান্সফাৰ প্লাছ কাগজ যিখিনি আপডেট কৰিব লাগে গোটেইখিনি কাম কৰি দিয়া যাব তেখেতক ট্ৰান্সফাৰৰ কামখিনি কৰি দিব আপডেটখিনি যি আছে আৰু এইটো দামৰ ভিতৰতে কৰি দিব এইফালেও এটা আহি গৈছে ইণ্ট্ৰা V10 মানে ফুল ষ্টক আছে V10 ৰ বহুতে বিচাৰে V10 কম বাজেটত ডাঙৰ গাড়ীখন বিচাৰে হয় যদি কোনোবা কম বাজেটত ডাঙৰ গাড়ী এখন লাগে তো আমাৰ ইয়াত পাব ইণ্ট্ৰা V10 এখন আছে 2021 ৰ গাড়ী ফাৰ্ষ্ট অনাৰ হৈ আছে না ফাৰ্ষ্ট অনাৰ হৈছে ওকে এবাৰ যোনে ল'ব তেখেত ছেকেণ্ড অনাৰ হ'ব হয় কিমান ৰাখিলে দাম তো এখনৰ দাম ৰাখিছোঁ আমি 3,80,000 3,80,000 টকা হয় চাব পাৰে আপোনালোকে পেট্ৰলত হয় না ডিজেলত হয় এইবিলাক ডিজেলত হয় ডিজেলতে আহে ইণ্ট্ৰা V10 টো ডাউন পেমেণ্ট ফাইনেন্স কৰিলে ইণ্ট্ৰা V10 কিমান দিব লাগিব যদি আপোনাৰ এড্ৰেছ লৈ কথা আছে যদি গুৱাহাটীৰ ওচৰৰ হয় মিনিমাম 50,000 টকা ওলাই যায় তো অলপ আদাৰ্ছ হয় মিনিমাম ধৰা 80,000 তাৰ ওচৰৰ আছে আমি ফাইনেন্স যিমান পাৰোঁ কমত ওলাই দিওঁ তেখেতক ওকে যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে যিমান কমত পাৰে ডাউন পেমেণ্ট দিও আপোনালোকে লৈ যাব পাৰিব এই এটা আছে ইণ্ট্ৰা আন এখন আছে এখন চাব পাৰে ইণ্ট্ৰা V10 2022 ৰ গাড়ী এখন হয় ওকে তো মই তিনিটা মডেল আছে 20, 21, 22 তিনটা মডেল আছে এটা মডেল নহয় এভেইলেবল আৰু মা মটৰ্ছত চাপ না দাদা এইখনৰ ডিটেইলছখন দি দিয়ক ভালকে এখনৰ দাম আছে আপোনাৰ ৰাখিছোঁ ডিছকাউণ্ট হ'ব বাৰু 3,90,000 ৰাখিছোঁ আস্কিং প্ৰাইচ তো ইয়াত সমস্ত কাম চাম কৰি দিয়া যাব গ্লাছটো অকণমান ফাটা আছে এইটো চেঞ্জ কৰি নতুন গ্লাছ ফিট কৰি দিয়া যাব যিখিনি নতুন গাড়ী নিচিনাই ডেলিভাৰী নিচিনা আপোনালোকক টায়াৰ চাৰ চাব পাৰে যি আছে গোটেই
দেখুৱাই দিয়ে আছোঁ আপোনালোকে আহি কিনে চলাই মেলি ভালকৈ চাই লওক আৰু আচ্ছা তোমাৰ মানে ভাবিব পাৰে যে এইবিলাক গাড়ী ৰানিং আছে না মই তোমাৰ গাড়ীখন ষ্টাৰ্ট কৰি দেখাই দিওঁ চাব হয় আপোনালোকে ভাবিব পাৰে গাড়ীখন ষ্টাৰ্ট হ'ব নে নাই নিতুল দা ষ্টাৰ্ট কৰি এবাৰ দেখুৱাই দিয়ক না নিশ্চয় অন দেখাই দিম। কেমেৰাত নিতুল দা এতিয়া ভিতৰত গৈ আছে ষ্টাৰ্ট কৰিবই আৰু আপোনালোকে চাই লওক আৰু গাড়ী হাফ চেল্ফতে ষ্টাৰ্ট হৈ যায় ষ্টাৰ্ট হৈছে গাড়ী চাব পাৰে আহক যদি এটা গাড়ী ল'ম বুলি ভাবি আছে ল'ব পাৰিব ৰানিং কণ্ডিশ্যনতে পাই যাব আপোনালোকে সুপ্ৰ বহুতে মহিন্দ্ৰা সুপ্ৰ বিচাৰে হয়। সুপ্ৰ এখন আছে দুখন আছে 2021 গাড়ী হয় দুখন চাব পাৰে 2021 গাড়ী হয় এইখনো চাব পাৰে আপোনালোকে এইটো কালাৰ নালাগিলে এইটো দেখুৱাই আছোঁ হোৱাইট বিচাৰে হোৱাইট ল'ব পাৰিব না কাৰোবাৰ ব্লু কালাৰ লাগে তো ব্লু কালাৰ ল'ব পাৰিব এখন চাব পাৰে ব্লু কালাৰৰ কিমান আছে এই দুইখনৰ দাম নিতুল দা তো এখন ৰাখিছোঁ আমি 2021 গাড়ী হয় এখন ৰাখিছোঁ আমি 3,40,000 টকা 3,40,000 টকা আপোনালোকে চাব পাৰে গাড়ী অলমষ্ট ৰেডি হৈ আছে আৰু কণ্ডিশ্যন চাওক মিনিমাম ডাউন পে'মেণ্ট সুপ্ৰ ল'লে মিনিমাম সুপ্ৰৰ ডাউন পে'মেণ্ট আপোনাৰ 60,000 টকা দিলে হ'ল আমি ওলাই দিব পাৰিম ওলাই যাব হয় অ'কে নাম ট্ৰান্সফাৰটো গোটেইখিনি কৰি দিব কমপ্লিট গাড়ী ৰানিং কাম কাগজ পাতি কমপ্লিট লৈ দিয়া যাব আপোনাৰ বহুতে বিচাৰে এচি গ'ল কম বাজেটত যদি কোনোবা কম বাজেটত গাড়ী লাগে হয়। তো এখন 2020 এচি গ'ল হয় এখন 2,80,000 দি দিম 2,80,000 টকাত দি দিব আৰু আপোনালোকে হয়। আহিব চলাই মেলি ভালকে চাই আৰু ল'ব ইয়াত ডাউন পে'মেণ্ট তুমি আচৰিত হৈ যাবা মাত্ৰ 30,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ীটো ওলাই দিম 30,000 টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰে মোবাইল ফোনৰ দামত গাড়ী পাই আছে আপুনি ক'ব গ'লে কম বাজেটত মানে 2-2.5 লাখৰ ভিতৰত বিচাৰে গাড়ী ডাঙৰ গাড়ীখন বিচাৰে হয় এখন আহিব আপোনাৰ 2.5 লাখ টকা মেগা এক্সেল তো এখন বডিলেণ্ড পাব আপুনি 8 ফুট 2 ইঞ্চি 2.5 লাখ টকা লাখ ভিডিঅ' আহিলে অলপতো অনটেবল হৈ যাব আৰু এই মাহৰ ভিতৰতে যদি আহে যিমান পাৰোঁ কাষ্টমাৰ ডিছকাউণ্ট কৰাই দিওঁ ইয়াত আহিব আপোনাৰ দাম দৰটো আমি অলপমান যিমান পাৰোঁ কমত চাই দিম নিতুল দা এইখন বডি নালাগিলে কাষ্টমাৰে যদি কয় দাদা মোক ফুটবেণ্ডৰ ডিজাইনত বনাই দিয়ক বনাই দিব পাৰিব দিব পাৰিম এইটো কি দিব লাগিব এক্সট্ৰাকৈ আৰু বাজেটটো আমি চাই ল'ম যদি কোনোবা এনেকুৱা যে মোক আপুনি ফুটবলৰ মালখিনি দি দিম আপুনি বনাই দিম যদি কোনোবা কাৰণে বনাই দিয়ক খৰচাটো দিম তো আমিতো বনাই দি দিম যেনেকুৱা লাগে আপোনালোকে তেনেকুৱাই ল'ব পাৰিব নেক্সট নিতুল দা SC নেক্সট আছে SST 2020 গাড়ী হয় অ'কে তো আগৰ দিনৰ মানুহে কৈছিল ছটা হাতী বুলি কৈছিল এখনক এটা হাতীৰ সমান শক্তি আছে এখন গাড়ীৰ হয় এইখনৰ কিমান ৰাখিলে দাম এইটো BS4 হয় এখন কণ্টেইনাৰ বডি কণ্টেইনাৰ বডি হয়। কোনোবা যদি ফ্লিপকাৰ্ট বা হোম ডেলিভাৰী বস্তু এনেকুৱা দিয়াৰ কাৰণে ডেলিভাৰীৰ কাৰণে লাগে তো এখন ল'ব পাৰে ল'ব পাৰে এইখনৰ কিমান ৰাখিলে দাম এখনৰ দাম ৰাখিছোঁ 2,55,000 টকা 2,55,000 টকা ৰিফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট 50-60 দিলে ওলাই যাব আৰামছে 40-50,000 টকা দিলে ওলাই যাব গাড়ী 40-50,000 টকাত আপোনালোকে গাড়ী এখন লৈ কিনে কাম আৰম্ভ কৰিব পাৰিব আৰু নেক্সট এইটো কৈ দিয়ক নেক্সট 2019 আছে SST এখন হয় BS4 বহুতে পুৰণা কাষ্টমাৰে বা পুৰণা ড্ৰাইভাৰ কিছুমানে BS4 গাড়ী বিচাৰে BS6 তো বহুতে কম বিচাৰে তো পচন্দ BS4 হয় তো BS4 লাগিলে BS4 ইয়াত পাই যাব ষ্টকত কিমান ৰাখিলে এইখনৰ দাম তো এখনৰ দাম ৰাখিছোঁ আমি 2,45,000 টকা 2,45,000 টকা হয়। SC ST হয়। ডিজেলত হৈ আছে নে পেট্ৰলত হৈ আছে এইখন BS4 ডিজেলত এই দুখন ডিজেলতে পাব অ'কে নেক্সট এইটো কৈ দিয়ক নেক্সট আছে 2020 SEX এখন হয়, বহুতে EX বিচাৰে এইটো গাড়ী হয় যে কোনোবা ল'ব বিচাৰে তেখন ল'ব পাৰে খুব ধুনীয়া গাড়ী হয় অৰিজিনেল পেইণ্টত আছে গাড়ীটো এখন চাই লওক অ'কে চাব পাৰে এইখনৰ কিমান ৰাখিলে দাম এখনৰ দাম ৰাখিছোঁ 2,60,000 টকা 2,60,000 টকা দিলে লৈ যাব পাৰিব চুপ্ৰ লাগে ইণ্ট্ৰা লাগে SC গ'ল লাগে সকলো ধৰণৰ মডেল আপোনালোকে পাই যাব এভেইলেবল কালেকশ্যন সোমাই গৈছে আৰু নেক্সট এইখন কৈ দিয়ক নেক্সট আছে এখন AC গ'ল ডিজেল বহুতে ডিজেল কম বাজেট ল'ব বিচাৰে হয়। তো এখন ল'ব পাৰে এখন 2021 গাড়ী হয় তো এখন কমপ্লিট কাম চাম কৰি তেওঁলোকে ল'ব পাৰিব 2,70,000 টকাত 2,70,000 70,000 টকা ল'লে 270 2,000 টকাত ডিজেলত থাকিলে পাব পেট্ৰলত থাকিলে পাব 2,000 টকা পাই আপোনালোকে ফুল এইবিলাক মানে ফুল দেখুৱাব। টেংকি আমি তেল ভৰাই দি দিম ইয়াৰ পৰা ফুল টেংকিত তেল ভৰাই দিব আৰু ঘৰত ডাইৰেক্ট যাব পাৰিব আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট যাব পাৰে নেক্সট এইখন কৈ দিয়ক নেক্সট আছে 2018 লাষ্টৰ SST BS4 ডিজেল ইঞ্জিনৰ হয় Okay. বডিলেণ্ড পাব 7 ফুট 2 ইঞ্চি আৰু বলটো পাব 4.5 এইখনৰ কিমান ৰাখিলে দাম তো এখনৰ দাম ৰাখিছোঁ আমি 2,40,000 টকা শ্বেয়াৰ কৰি আছে না আপোনালোকে চাব পাৰে আৰু অহাৰ পিছত বাঢ়ি যাব নেকি নাই যি আছে আৰু পাৰিলে আমি কমাই দিওঁ যে প্ৰাইচ কৈছোঁ তো কমাই দিওঁ কিছুমানে কয় যে প্ৰাইচটো মানে কেনেকুৱা হয় তেওঁ কয় বডিটো বনাই দিব লাগিব বা কাম লৈ কেনে যিটো প্ৰাইচ কৈছোঁ ৰানিং কাম যেনেকৈ আপোনাৰ গাড়ীৰ কিবা কাম আছে বা ইঞ্জিনৰ কিবা কাম আছে চ' সমস্ত চাই কিনে আমি কৰাই দিম মোবিল চেঞ্জ এইবিলাক যি আছে আমি কৰাই দিম তাৰ উপৰি বডিৰ কাম কৰি ল'ব বিচাৰে সেইটো আপুনি এক্সট্ৰা আহে কিবা আমি পাৰিলে প্ৰাইজটো মিলাই দি দিওঁ অ'কে ইয়াৰে দামখন কিমান ক'লে দাদা আৰু এবাৰ জনাই দিয়ক এখন দাম কৈছোঁ 2,40,000 টকা 2,40,000 টকা ফাইনেন্স হৈ যাব
ফাইনেন্স হৈ যাব। ওকে নেক্সট এইখন কৈ দিয়ক। নেক্সট আছে 2021 এখন এচি গ'ল্ড পেট্ৰল। পেট্ৰলত এচি গ'ল হয়, কোনোবা যদি কম প্ৰাইজত এচি গ'ল্ড পেট্ৰল বিচাৰে তো হাইডে বডি হয়, হাইটেক বডি সৈতে লৈ যাব পাৰে। এইটো আপুনি ডেলিভাৰী কামত ইউজ কৰিব পাৰিব, বা যদি বিচাৰে যে এটি বডি নালাগে মোক ৰেলিং লাগিব, ৰেলিঙো পাই যাব তেওঁ এখন গাড়ীতে। কিমান ৰাখিলে এইখনৰ দাম? এখনৰ প্ৰাইচ ৰাখিছোঁ চবতকৈ কম 3,10,000 টকা। 3,10,000 টকা ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট দাদা এইখন নেক্সট আছে 2022 এচি গ'ল্ড এখন SST হয়। হয়, তো এচি গ'ল্ড অলপ আপগ্ৰেড হয়। ইয়াৰ বডি লাইনটো ডাঙৰ আছে। এচি গ'ল্ডৰ বডি লাইন থাকে 7 ফুট 2 ইঞ্চি। হয়, ইয়াৰ বডি লাইন থাকিব 8 ফুট 2 ইঞ্চি। ওকে চাওক, আমাৰ টায়াৰো চাই লওক, গাড়ীটো ওখ হয়। টায়াৰ চাই লওক, গাড়ীটো ওখ গাড়ী হয়, চলাই কিনে 14 আছে ইয়াৰ। বহুত ভাল পাব আপোনালোকে চলাই কিনে। আৰু এইখনৰ কিমান ৰাখিলে দাম? তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,60,000 টকা। যোনে ভিডিঅ' চাই আহি কিনে আহিকে দিব আৰু হয়, এইটো দামত নিতুল দা। নেক্সট এচি গ'ল। নেক্সট এচি গ'ল্ড পেট্ৰল CX এখন আছে আপোনাৰ 2022 2022 চাওক। এইখনৰ কিমান ৰাখিলে দাম? এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,80,000 টকা। 3,80,000 আপডেট কৰি কাগজ পাতি বনাই কেনে। পেট্ৰলত হয় নে ডিজেলত হয়? এইটো পেট্ৰলত হয়, ফাৰ্ষ্ট অনাৰ। ফাৰ্ষ্ট অনাৰ। এইখন কৈ দিয়ক। এখন জীপ বহুতো কম বাজেটত, মানে 1.5 লাখ টকাৰ ওচৰৰ বাজেটৰ গাড়ী ল'ব বিচাৰে, হয়। সৰু গাড়ী এখন, কাৰণ গুৱাহাটী চিটিতটো গমেই পা তুমি, তো সেনেকুৱা জেগাত ল'ব বিচাৰিলে এখন ল'ব পাৰিব। 2017 লাষ্টৰ গাড়ী। এখনৰ প্ৰাইচ ৰাখিছোঁ 145, অল পেপাৰ আপডেট কৰি। এইখন কেছতে ল'ব লাগিব, কেছত ল'ব লাগিব। ফাইনেন্স এইখন নহ'ব আৰু। নেক্সট এইখন কৈ দিয়ক। এচি গ'ল। এই দুখন অফাৰত লাগিছে, এই দুখন অফাৰত চলি আছে নেকি? 20 আৰু 21 গাড়ী হয় দুখন। হয়, খুব কম বাজেটত। এই দুখন আপোনাৰ দি দিম 2,60,000 টকাত, পেপাৰ ইনক্লুডিং। অল পেপাৰ নাম ট্ৰান্সফাৰ ইনক্লুডিং আৰু কাম থাকে সমস্ত কাম কৰি দিয়া হ'ব। আপোনাৰ ইঞ্জিনৰ যি কাম থাকে চেক কৰি দিয়া যাব, মোবিল চেঞ্জ কৰি দিয়া যাব, সমস্ত কাম কৰি দিয়া যাব। গোটেই কাম আপোনালোকক কৰি দিব। আৰু লগতে ফুল টেংকি তেল পাব, ডিজেল লৈ ডিজেল, পেট্ৰল লৈ পেট্ৰল। ওকে, যদি বহি আছে ঘৰত এটা গাড়ী ল'ম বুলি ভাবি আছে, এটা কামৰ কাৰণে যদি গাড়ী ল'ম বুলি যদি ভাবি আছে, আপোনালোকে ইয়াতে সোনকালে আহি কিনে ভিজিট কৰক। নাম্বাৰো চলি আছে স্ক্ৰীণত, বুকিং কৰিও ৰাখিব পাৰিব। আৰু চবতকৈ অফাৰ এই দুখনত মই দি আছোঁ ডিজেলত বেছলি 30-40,000 টকা ডাউন পে'মেণ্ট দিলে আপুনি গাড়ীখন লৈ যাব পাৰিব। মাত্ৰ 30,000-40,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। নিতুল দা ফাইনেন্সৰ কামখিনি আপোনালোকৰ শ্বৰুমৰ পৰাইতো কৰি দিব? নিশ্চয় কৰাই দিম। বেংকৰ মানুহ ক'ত আহে আপোনালোকৰ ইয়াত? আমাৰ ইয়াত বেংকৰ মানুহ আহে। আপুনি যেতিয়া আহিব আপোনাৰ লগতে আপোনাৰ ডকুমেণ্টছখিনি লৈ আহিব, বেছিক ডকুমেণ্টছ, যদি তেওঁৰ পান কাৰ্ড, আধাৰ কাৰ্ড, যদি লাইচেঞ্চ আছে ভাল, লাইচেঞ্চটো লৈ আহিব। আৰু ঘৰৰ ডাঙৰ দেউতা হওক বা জানো লাইটৰ বিলটো আছে এইখিনি লৈ আহিব, বেংক পাছবুকটো লৈ আহিব। বাছ আমি ইয়াতে চিভিল চাই কিনে ইয়াৰ পৰা ফাইনেন্স কৰাই দি দিম। ওকে, নেক্সট নিতুল দা এইখন কৈ দিয়ক। 2021 যিটো হয়, ইয়াৰ ফ্ৰণ্ট গ্ৰিলটো নাই বাৰু, গ্ৰিলটো আমি অৰ্ডাৰ দিছোঁ, গ্ৰিলটো আহি আছে। তো এখন দিয়া যাব আপোনাক 3 লাখ টকাত, পেপাৰ চেপাৰ আপডেট কৰি। 3 লাখ টকাত অল নাম ট্ৰান্সফাৰ কৰি। আৰু আপোনাৰ ঘৰতে এনে বহি আছে, ভাবি আছে ভিতৰতে গাড়ী এখন ল'ম বুলি ভাবিছে, তো আপোনাৰ বাজেটটো কম আছে, ডাঙৰ গাড়ী ল'ব বিচাৰে, তো মই ইণ্টাৰ কণ্ডিশ্যন ৰাখিছোঁ, চাব পাৰে ফুল ষ্টক আছে, কম প্ৰাইজত ডাঙৰ গাড়ী দি আছোঁ আমি। ছেম আপোনাৰ যদি বিজনেছটো ডাঙৰ কৰিব বিচাৰে বা নিজৰ কামত ইউজ কৰিব বিচাৰে, তো চাব পাৰে ইণ্টাৰ V30। বৰ্তমান এখন নতুন ল'ব যায়, আজিৰ ডেটত 10 লাখৰ ওচৰত পৰি যায়, তো আমি এখন দি আছোঁ আপোনাৰ 5,40,000 টকাত। চিয়'ৰ 5,40,000 ইনক্লুডিং পেপাৰ, গাড়ীৰ সমস্ত কাম থাকিব, ইয়াত কৰি দিয়া যাব। আপুনি কেৱল ডাউন পে'মেণ্ট খুব কম 1 লাখ টকা দিলে গাড়ীটো ওলাই যাব আপোনাৰ। 1 লাখ টকা দিলে আপোনালোকে লৈ যাব পাৰিব ইণ্ট্ৰা সকলো ধৰণৰ মডেল আৰু V10, V20, V30, V40, V50। তো আমি আপোনালোকক ফুল ষ্টক ৰাখিছোঁ ইয়াত। যাৰ যেনেকুৱা কাৰোবাৰ যদি বাজেট কম আছে তো আহিব, আপোনাৰ বাজেটত ইয়াত ডেফিনেটলি গাড়ী পাই যাব আপোনালোকে। হয়, আজিৰ দিনত আৰু বহুত ভাল চলি আছে ইণ্ট্ৰাখন, সকলোৱে লৈ আছে। V30 পেলোটো ভাল 1300 কেজি পেলোত। নৰ্মেল এখন সৰু সুৰা DI মানে সমস্ত ভাড়া ইয়াত মাৰিব পাৰিব, সৰু গাড়ী ভাড়া মাৰিব পাৰিব আৰু ডাঙৰ গাড়ী ভাড়া ইয়াত মাৰিব পাৰিব। কাৰণ চবৰে বাজেট নাথাকে, ডাঙৰ ট্ৰাক এখন ল'ব বাজেট নাথাকে বা য়োদ্ধাৰ বাজেট নাথাকে, তো এখন ল'ব পাৰে তেওঁলোকে। ওকে, য়োদ্ধাৰ পাৱাৰ এখনো দিব পাৰিব। নেক্সট পিছফালে আৰু এটা আছে নিতুল দা, সেইটো দেখুৱাই দিয়ক। নেক্সট ইণ্টাৰ V10, মই যে কৈছোঁ ইণ্টাৰ ফুল ষ্টক ৰাখিছোঁ, কম বাজেটত গাড়ী ল'ব বিচাৰে। ইণ্টাৰ য'তে চাব ইণ্টাৰ পাব চব। আৰু যদি আপোনাৰ কম বাজেটত গাড়ী আৰু লাগে, মই কৈ আছোঁ ইণ্টাৰ V10, তো এখন দি দিম 3,40,000। নেক্সট আমাৰ শ্ব'ৰুমৰ বাহিৰতো গাড়ী আছে, শ্ব'ৰুমত গাড়ী নধৰে ইমান, তো বাহিৰতো ৰাখিছোঁ আমি গাড়ী। তো ইণ্টাৰ এখন নহয়, ইণ্টাৰ বহুত কেইখন আছে। এইখনৰ তাৰ মাজত V30 এখন চাব পাৰি 2022। হয়, 2022 ইণ্টাৰ V30 অৰিজিনেল পেইণ্টত আছে, গাড়ী চাই ল'ব পাৰে। অৰিজিনেল পেইণ্টতে হৈ আছে। কিমান ৰাখিলে দাদা এইখনৰ দাম আজি ভিডিঅ'ত? এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 565।
565 বহুতৰ বাজেট 2 লাখৰ তলৰ বাজেট থাকে তো এখন গাড়ী ল'ম বুলি সপোন এটা সবাই পুহি ৰাখে বা সপোন বিচাৰে যে গাড়ী এখন লগে নিজে বিজনেছ কৰিম তো এখন দি দিম তেওঁক যিকোনো ল'ব 2 লাখৰ তলত 1,90,000 দি দিম এখন পেপাৰ চেপাৰ আপডেট কৰি পেপাৰ চেপাৰ আপডেট কৰি দি দিব আৰু যিমান পাৰো ইয়াত আহিলে আমি ডিছকাউণ্ট কৰাই দিম নেক্সট নিতুল দা এইবিলাক নেদেখাই নেকি চাও সিমান গাড়ী দেখাটো এটা ভিডিঅ'ত মানে সম্ভৱ নহয় ভিডিঅ'টো বহুত দীঘল হৈ যাব তো মই দেখাই দিওঁ যে এখন দুখন গাড়ী নহয় আমাৰ ইয়াত আপুনি চাব পাৰে যিমানলৈকে আমাৰ চকু যাব গাড়ী আছে গাড়ী আছে পিছলৈকে গাড়ী পাই যাব যাক যেনেকুৱা লাগে আৰু আপুনি মন পচন্দ গাড়ীখন আমাৰ ইয়াত পাবই ওকে নেক্সট নিতুল দা আপোনালোকৰ ষ্টক আৰু কেতিয়া আহি আছে ষ্টক আমাৰ মাহতো দুবাৰ আহে এটা আহে আপোনাৰ 5 তাৰিখৰ ভিতৰত আৰু এটা আপোনাৰ 18 তাৰিখৰ পিছত এড্ৰেছটো ক'ব নে কল কৰিলে ক'ব এড্ৰেছটো মই শ্বৰ্ট ফৰ্মত কৈ দিওঁ বেছিভাগ ফোন কৰি ল'ব তো আপোনাৰ এড্ৰেছটো যে জালুকবাৰী 2 কিলোমিটাৰ হয় অপজিট আমাৰ এক্সেল কেয়াৰ মেডিকেল আছে হয় তাৰ ওচৰত আহিব ফোন কৰিব এটা পেট্ৰল পাম্প আছে ওচৰতে আমাৰ শ্ব'ৰুমটো Oh. খানাপাৰা চাইডৰ পৰা লখৰা বৰাগাঁও এৰি কেনে আপোনাৰ ৰাইট চাইডে পাব এক্সেল কেয়াৰ মেডিকেল তাৰ অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প তাৰ ওচৰতে আমাৰ শ্ব'ৰুমটো মোক এবাৰ যদি লোকেশ্যনটো লাগে আপোনাক হোৱাটছএপত দি দিম ফোন কৰি ল'ব এবাৰ থেংক ইউ